of the Guwahati High Court, Mr. Justice E. Vaipe, Honorable Chairperson, Assam Human Rights Commission, Honorable Mr. N. Koteshwar Singh, Honorable Mr. Justice Jamir, Honorable Mr. Justice Manas Ranjan Pathak, Honorable Mr. Justice Jothan Kona, Honorable Mr. Justice Suman Sham, Honorable Mr. Justice Oshinta Malla Bujor Borua, Honorable Mr. Justice Koilan Rai Shurana, Honorable Mr. Justice Ajit Bor Thakur, Honorable Mr. Justice Nani Tagia, Honorable Mr. Justice Sumitra Soikia, Honorable Mr. Justice Manish Chaudhary, Honorable Retired Justice of Guwahati High Court Sri B.P. Kotoki, Honorable Retired Justice of Guwahati High Court Srimati Onima Hazarika, Sri Devo Soikia, Member Human Rights Commission, Registrar General of Guwahati High Court, Official and Staff of Guwahati High Court, Sri Bhaskar Jyoti Mahanta, Director General of Police, Ladies and Gentlemen. অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ নৱনিৰ্মিত ভৱন উদ্বোধনৰ এই শুভ মুহূৰ্তত মই আয়োগৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ লগতে সকলো সদস্য আৰু বিষয়া কৰ্মচাৰীক আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। দেশৰ নাগৰিকৰ সুৰক্ষাৰ দিশত বিশেষ ভূমিকা আয়োগৰ এই নতুন ভৱনটো স্বাধীনতাৰ অমৃতকালত উদ্বোধন কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। লোক নিৰ্মাণ বিভাগে 2019 চনৰ 14 জুলাই তাৰিখে এই ভৱন নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ছোৱাত কোভিড পৰিস্থিতিৰ বাবে নিৰ্মাণ কাৰ্য স্থগিত হৈ পৰাৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ এই ভৱনৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ল। মই নিশ্চিত যে প্ৰায় 26 বছৰ জুৰি এক অস্থায়ী গৃহৰ পৰা কাম কাজ চলাই থকাৰ অন্তত এই নতুন ভৱনৰ পৰা মানৱ অধিকাৰ আয়োগৰ কাম কাজে এক বিশেষ গতি লাভ কৰিব। মই আজিৰ সভাতে লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলকো ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্যখনত মানৱ অধিকাৰ আয়োগে হওক, ইনফৰমেশ্যন কমিশ্যনে হওক, সকলো ষ্টেটুটৰী কমিশ্যনৰ লাহে লাহে স্থায়ী ভৱন নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আমাৰ ৰাজ্যখনৰ বাবে ই এক গৌৰৱৰ ক্ষণ বুলি আমি ক'ব লাগিব। 2 দশকৰ বৰ্ণিল পৰিক্ৰমাৰ মাজেৰে গতি কৰা অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আজিৰ এই অৱস্থা লাভ কৰিছে। অসম চৰকাৰে 1996 চনৰ 19 মাৰ্চ তাৰিখে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ এই মানৱ অধিকাৰ আয়োগত কেইবাজনো ব্যক্তিয়ে তেখেতসকলৰ দায়িত্ব পালন কৰিছে আৰু আয়োগৰ সদস্য দেৱ শইকীয়া ডাঙৰীয়াই কোৱা মতে প্ৰায় 10,000ৰো অধিক গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। 1996 চনৰ পৰা আয়োগে নিজৰ পৰিক্ৰমা কালত মানৱ অধিকাৰ উলংঘনৰ বিভিন্ন অভিযোগৰ বিচাৰ প্ৰক্ৰিয়াত লোৱা ভূমিকাই জনমানসত আয়োগৰ এক সুকীয়া ভাৱমূৰ্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে মানৱ আয়োগৰ অনুমোদনসমূহক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে আৰু মানৱ অধিকাৰ আয়োগৰ অনুমোদনসমূহক ৰাজ্য চৰকাৰে সদায় পালন কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে। গণতান্ত্ৰিক শাসন ব্যৱস্থাত অধিকাৰ এক অপৰিহাৰ্য অংগ। অধিকাৰ অবিহনে নাগৰিকে নিজৰ ব্যক্তিত্বৰ বিকাশ কৰিব নোৱাৰে। অধিকাৰ হ'ল নাগৰিকৰ প্ৰাপ্য আৰু ন্যায়সংগত দাবী। প্ৰতিজন ব্যক্তিয়ে অধিকাৰৰ জৰিয়তে সমাজত আত্মসন্মান আৰু মৰ্যাদাৰে জীয়াই থাকিবলৈ সুযোগ লাভ কৰে। বিশ্বত মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ এক দীঘলীয়া ইতিহাস আছে। দ্বিতীয় মহাযুদ্ধৰ সময়ত মানৱ অধিকাৰ ভংগৰ বহু অভিযোগ উত্থাপন হোৱাৰ পাছত মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ এক নতুন চিন্তাৰ উন্মেষ হৈছিল। 1948 চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা
সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰখন মানৱ অধিকাৰ ইতিহাসৰ এক উল্লেখযোগ্য দলিল। বিশ্বৰ ভিন্ন ভিন্ন প্ৰান্তৰ ন্যায়িক আৰু সাংস্কৃতিক পটভূমিক প্ৰতিনিধিত্ব কৰা বিশেষজ্ঞসকলে প্ৰস্তুত কৰা এই ঘোষণা পত্ৰখন 1948 চনৰ 10 ডিচেম্বৰত বিশ্বৰ সকলো ৰাষ্ট্ৰই সকলো জনগোষ্ঠীৰ মানৱ অধিকাৰৰ মাপকাঠি বুলি ৰাষ্ট্ৰসংঘৰ মজিয়াত গ্ৰহণ কৰিছিল। প্ৰতিটো ব্যক্তি সত্তাত নিহিত থকা মানৱীয় মৰ্যাদাকেই বিশ্বত স্বাধীনতা, ন্যায় আৰু শান্তি প্ৰতিষ্ঠাৰ ভেটিৰূপে এই ঘোষণা পত্ৰই স্বীকৃতি দিছে। ইয়াতে কোৱা হৈছে যে মানৱ অধিকাৰৰ বিষয়টো সাৰ্বজনীন। প্ৰতিগৰাকী ব্যক্তিয়ে তেওঁৰ জাতি, ধৰ্ম, বৰ্ণ, বাসস্থান নিৰ্বিশেষে মানৱ অধিকাৰৰ অংশীদাৰ। জীৱন নিৰ্বাহ, স্বতন্ত্ৰতা তথা বাক স্বাধীনতা ৰক্ষা, একাকীকৃত যাপনৰ অধিকাৰৰ দৰে আইনগত তথা ৰাজনৈতিক অধিকাৰসমূহক এই ঘোষণা পত্ৰই যিদৰে স্বীকৃতি দিছে, সেইধৰণে সামাজিক নিৰাপত্তা, স্বাস্থ্য আৰু শিক্ষাৰ দৰে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰসমূহকো ই স্বীকৃতি দিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এই ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ পিছৰ পৰা মানৱ অধিকাৰ বিষয়টোৱে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই কথা স্বীকাৰ কৰিবই লাগিব যে মানুহৰ সভ্যতা গঢ় লোৱাৰ পিছৰ পৰা মানুহৰ অধিকাৰৰ সংগ্ৰাম চলি আছে। আমেৰিকাৰ স্বাধীনতা সংগ্ৰাম, ফৰাচী বিপ্লৱৰ সময়ত মানৱ অধিকাৰৰ আলোচ্য বিষয় হিচাপে প্ৰাধান্য লাভ কৰিছিল যদিও বিংশ শতাব্দীৰ পৰাহে মানৱ অধিকাৰ বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিবলৈ সক্ষম হয়। জীৱন, স্বাধীনতা আৰু সম্পদ মানুহৰ জীৱনৰ সৈতে অংগাকীভাৱে জড়িত কেতবোৰ বিষয়। মানুহে স্বচ্ছন্দ পৰিৱেশ জীৱনটোক আগুৱাই নিব পাৰিলেহে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰে। সেয়ে মানৱ অধিকাৰ মানে কেৱল জীৱন আৰু স্বাধীনতাৰ অধিকাৰে নহয়, ই হৈছে দাসত্ব আৰু নিৰ্যাতনৰ পৰা মুক্তি, মতামত আৰু মত প্ৰকাশৰ স্বাধীনতা, কৰ্ম আৰু শিক্ষাৰ অধিকাৰ। ভাৰতবৰ্ষৰ সংবিধানে এই মানৱ অধিকাৰক স্বীকৃতি দিছে আৰু ভাৰতীয় গণতন্ত্ৰই সদায়ে মানৱ অধিকাৰৰ প্ৰমূল্যবোধক ৰক্ষা কৰি আহিছে। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে যদিও ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰক এটা আন্তৰ্জাতিক সনদ হিচাপে গ্ৰহণ কৰাৰ পিছত এটা ধাৰণাৰ সৃষ্টি হয় যে হিউমেন ৰাইটছ ইজ এ ৱেষ্টাৰ্ণ কনচেপ্ট। প্ৰাচীন ভাৰতীয় দৰ্শনসমূহেও মানৱ অধিকাৰৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল। ভাৰতীয় সভ্যতাই বসুধৈৱ কুটুম্বকম বুলি ঘোষণা কৰি মানৱ অধিকাৰৰ বাণীক অধিক ব্যাপক কৰি তুলিছিল। ভাৰতীয়সকলৰ প্ৰাচীনতম গ্ৰন্থ ঋগ্বেদে ঘোষণা কৰিছিল সকলো মানুহে সমান আৰু প্ৰত্যেকৰে মানৱ অধিকাৰ সুৰক্ষিত হোৱা উচিত। আনকি ভাৰতীয় ন্যায়িক ধাৰণাত মানৱ অধিকাৰক ইমানেই মহত্ব প্ৰদান কৰা হৈছিল যে প্ৰতিগৰাকী ব্যক্তিৰ স্বাধীনতা আন এগৰাকী ব্যক্তিৰ দায়বদ্ধতা বুলি প্ৰাচীন ভাৰতীয় গ্ৰন্থত উল্লেখ কৰা হৈছে। ধৰ্মই আছিল প্ৰাচীন আইন ব্যৱস্থাৰ ভিত্তি। ধৰ্মই নৈতিকতা আৰু ধৰ্মীয় ব্যৱস্থাপনাক সূচাইছিল আৰু তাৰ লগতে আইনী ব্যৱস্থাক বিধিৰ কথাকো বুজাইছিল। মহাভাৰতত আমি পাওঁ সনাতন ধৰ্মই সকলো প্ৰাণীৰ উত্তৰোত্তৰ উন্নতি নিশ্চিত কৰিছিল তথা কোনো প্ৰাণী বিশেষৰ দ্বাৰা আন প্ৰাণীৰ ক্ষতিৰ আশংকাক নিৰ্মূল কৰিছিল। মহাভাৰতৰ ন মানুষা শ্ৰেষ্ঠ তৰং হি কিঞ্চিত বুলি কৈ সকলো মানুহৰ শ্ৰেষ্ঠত্বক স্বীকৃতি দিছিল। ভাগৱত গীতাত শততাক ধৰ্মৰ মৰ্মমূল বুলি চিনাক্ত কৰা হৈছিল। ধৰ্মকে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভেটি বুলি উপনিষদত কোৱা হৈছিল আৰু অপশক্তিক পৰাভূত কৰাৰ মূল শক্তিৰূপকে ধৰ্মক অভিহিত কৰা হৈছিল। বেদ আৰু স্মৃতিবোৰে বিশ্ব ভাতৃত্ববোধৰ কথা উচ্চস্বৰে ঘোষণা কৰিছিল। উপনিষদত কোৱা হৈছে যে সকলো প্ৰাণীয়ে ব্ৰহ্ম সম্ভূত অৰ্থাৎ এক ব্ৰহ্মাৰে প্ৰকাশ। 18খন পুৰাণ অধ্যয়ন কৰিলেও আমি মানৱ অধিকাৰ সম্পৰ্কে দুটি গুৰুত্বপূৰ্ণ কথাৰ উল্লেখ পাওঁ।
সেই হৈছে আনৰ মংগল সাধন কৰাটো মহৎ কাৰ্য, কিন্তু আনৰ ক্ষতি কৰাটো এক গৰ্হিত কাৰ্য। মহাভাৰততেই হওক বা অৰ্থশাস্ত্ৰতেই হওক, মনুৱে হওক বা নাৰদৰ ধৰ্মশাস্ত্ৰই হওক, প্ৰতিখন শাস্ত্ৰই আমাক ৰাজধৰ্মৰ কথা সোঁৱৰাই দিছে। পৰৱৰ্তী কালত যুদ্ধ আৰু সম্ৰাট অশোকৰ দিনতো ভাৰতীয় সমাজ আৰু শাসন ব্যৱস্থাত সমতা বিৰাজ কৰিছিল। মানৱ অধিকাৰ আছিল সম্ৰাট অশোকে যোগোৱা এক অন্যতম বৰঙণি। মুদ্ৰা ৰাক্ষসতো কোৱা হৈছে যে ন্যায় প্ৰতিষ্ঠাই হৈছে ৰাজনৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ দায়িত্ব। গতিকে দেখা যায় যে মানৱ অধিকাৰ পশ্চিমীয়া এক অৱদান নহয়, ই এক ভাৰতৰ মাটিত সৃষ্টি হোৱা এক ভাৰতীয় কনচেপ্ট। আৰু সেইবাবে আমি বিশ্বাস কৰোঁ যে ভাৰতে গণতন্ত্ৰক ৰক্ষা নকৰে, ভাৰতে গণতন্ত্ৰক পালন নকৰে, ভাৰত হ'ল গণতন্ত্ৰৰ জননী। আৰু সেইবাবে গণতন্ত্ৰ ভাৰতৰ বাবে এক ধৰ্ম, আৰু প্ৰতিজন মানুহৰ জীৱনতেই গণতন্ত্ৰই এক প্ৰমূল্য হিচাপে বিৰাজ কৰে। আমাৰ দেশৰ মানৱ অধিকাৰ প্ৰমূল্যৰ অন্যতম স্ৰোত হৈছে 9 দশক জুৰি চলা স্বাধীনতা আন্দোলন। যি সময়ত সমগ্ৰ বিশ্বযুদ্ধৰ হিংসাই গ্ৰাস কৰিছিল, তেনে সময়ত আমাৰ দেশে বিশ্বক অধিকাৰ আৰু অহিংসাৰ পথ দেখুৱাইছিল। বিশ্বই মহামানৱ মহাত্মা গান্ধীক মানৱ অধিকাৰ আৰু মানৱীয় প্ৰমূল্যৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিছিল। এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আমাৰ দেশে গ্ৰহণ কৰা সংবিধানতো সমতা আৰু মৌলিক অধিকাৰসমূহে প্ৰাধান্য লাভ কৰিছিল। স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাতো আমাৰ দেশে মানৱ অধিকাৰ বিষয়সমূহক বিশ্বক নতুন দৃষ্টিভংগী প্ৰদান কৰি আহিছে। মানৱ অধিকাৰৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ বিভিন্ন প্ৰত্যাহ্বানৰ পিছতো মানৱ অধিকাৰৰ গুৰুত্ব আৰোপ কৰি এখন আদৰ্শ সমাজ নিৰ্মাণৰ কৰ্মযজ্ঞত আমাৰ দেশ ব্ৰতী হৈছে। আমাৰ ন্যায়পালিকাই মানৱ অধিকাৰক জীৱনৰ প্ৰতিটো পৰ্যায়তে ৰক্ষা কৰি আমাৰ মানৱ অধিকাৰৰ প্ৰমূল্যসমূহক আৰু অধিক শক্তিশালী কৰিছে। স্বাধীনতাৰ অমৃতকালত আমি আৰু এটা দিশৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব যে আমি যেতিয়া অধিকাৰৰ কথা কওঁ, তাৰ লগত কৰ্তব্যসমূহো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। ভাৰতবৰ্ষৰ সংবিধানে মৌলিক অধিকাৰে আমাৰ ব্যক্তিসত্তাক ৰক্ষা কৰে, কিন্তু আমাৰ ফাণ্ডামেণ্টেল ডিউটিসমূহে বা আমাৰ মৌলিক কৰ্তব্যসমূহে আমাৰ ৰাষ্ট্ৰখনক এক আদৰ্শ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। মই ভাবোঁ যে অধিকাৰ আৰু দায়িত্ব, অধিকাৰ আৰু কৰ্তব্য থকাৰ সমাজখনতে চিৰচৰিতভাৱে অৰ্গেনিকভাৱে হিউমেন ৰাইটছ আৰু মানৱ অধিকাৰ বিৰাজ কৰে। আজিৰ সভাত এই সুন্দৰ দিনটোত অসম মানৱ অধিকাৰ আয়োগৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ হ'ল, আৰু মই ভাবোঁ যে এই কাৰ্যালয়টোৱে আমাৰ অসমত মানৱ অধিকাৰ ৰক্ষাৰ এক সুন্দৰ মন্দিৰ হিচাপে নিৰ্মাণ হ'ব। It will become a temple of keeping or preserving human rights in days to come. মই পুনৰ এবাৰ আজিৰ এই শুভ দিনত অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ মাননীয় অধ্যক্ষ, সকলো সদস্য আৰু বিষয়া কৰ্মচাৰীক পুনৰবাৰ আন্তৰিক শুভেচ্ছা আৰু মোৰ অভিনন্দন জনাইছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ আৰু আমাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ আজিৰ সভাত উপস্থিতিয়ে মানৱ অধিকাৰক অসমত আমি কিমান গুৰুত্ব দিওঁ, আমাৰ ন্যায়পালিকাই কিমান গুৰুত্ব দিয়ে, তাক আকৌ এবাৰ দৃঢ়তাৰে প্ৰতিপন্ন কৰিছে। মই সকলোকে মোৰ ধন্যবাদ জনাই আৰু মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষই যি সেৱাবিধি আদিৰ কথা উত্থাপন কৰিছে, তাক যথোচিতভাৱে গুৰুত্ব প্ৰদান কৰাৰ আশ্বাস দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।